শিলপুখুৰী যুৱ সংঘৰ সৌজন্যত হোৱা নৈশ কাবাডী প্ৰতিযোগিতা প্ৰথম ৰাউণ্ড খেল হৈ যায়। দুটা টিমৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈ শিঙাৰী মৰল টিমে জয়লাভ কৰে। খেলখনত প্ৰথম পুৰস্কাৰত আছে হিৰো গ্লেমাৰ বাইক আৰু দ্বিতীয় পুৰস্কাৰত আছে ফ্ৰিজ। খেলখনত স্পন্সাৰ কৰিছে অসমৰ বিখ্যাত ব্যৱসায়ী মৰল ফিছ ফিডৰ স্বত্বাধিকাৰী ৱাছিম আকৰাম মৰলে। তেখেত গোটেই অসমত উন্নতমানৰ মাছৰ মেডিচিন আৰু ফিছ ছাপ্লিমেণ্ট হ'লচেলত বিক্ৰী কৰে। কম খৰচত অধিক লাভৱান হ'ব পাৰিব আপুনি আৰু কম দিনত মাছৰ ওজন বঢ়াব পাৰিব আপুনি এই মেডিচিনৰ জৰিয়তে। এই মেডিচিন আৰু ছাপ্লিমেণ্ট যিকোনো ফিছ ফিড দোকানত উপলব্ধ হয়। আপুনি যদি মাছৰ মেডিচিনৰ বিষয়ে বা ছাপ্লিমেণ্টৰ বিষয়ে জানিব বিচাৰে, স্ক্ৰীনত দিয়া কণ্টেক্ট নম্বৰত এতিয়াই যোগাযোগ কৰি জানিব পাৰিব। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। নমস্কাৰ, আশীমা নিউজ অসমৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। মই আশিকুৰ আহমেদ। মই আজি উপস্থিত আছোঁ শিলপুখুৰী যুৱ সংঘৰ সৌজন্যত কাবাডী খেল প্ৰতিযোগিতা পতা অনুষ্ঠানত। আজি এই খেলখনত স্পন্সাৰশ্বিপ কৰিছে মৰল ফিছ ফিডৰ স্বত্বাধিকাৰী ৱাছিম আকৰামে। তেখেতে আপোনাৰ মাছৰ মেডিচিন বিক্ৰী কৰে আৰু মাছৰ খাদ্য ফিছ ফিড যিটো সেইটো বিক্ৰী কৰে। আপোনাৰ যদি মাছৰ মেডিচিনৰ ষ্ট'ৰ আছে বা বিক্ৰী কৰে বা আপুনি ব্যৱসায় কৰিব বিচাৰে, তেখেতে হ'লচেলত আপোনালোকক দিব পাৰিব। তেখেতৰ কণ্টেক্ট নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি দিম। তেখেতৰ লগত আপুনি যোগাযোগ কৰি আপোনাৰ ব্যৱসায় আৰম্ভ কৰিব পাৰিব। যিকোনো মাছৰ মেডিচিন, যিকোনো মাছৰ দানা তেখেতৰ পৰা পাই যাব। আৰু আপোনাৰ স্পেচিয়েলিটি কি, মাছৰ যিটো মেডিচিন বিক্ৰী কৰে তাৰ স্পেচিয়েলিটি কি, আপোনাৰ কোনটো মেডিচিন বেছি ভাল হয়? আমার গোটেই মেডিচিনে আমি গ্যারান্টি দিব। একুয়া ব্লু মিনারেল, এইটো একুয়া ব্লু মিনারেল হয়। সবতকৈ বেছি এইটো চলে, 5 বছৰ ধৰি চলি আছে। এইটো মেডিচিন মাৰিলে মাছক কোনো ধৰণৰ সাৰ ব্যৱহাৰ কৰিব নালাগে। মাছটো কোমল হৈ যায় আৰু সোনকালে মাছটো ডাঙৰ হৈ যায়। আৰু মাছৰ গেছৰ কাৰণে কি মেডিচিন ব্যৱহাৰ কৰিব পাৰি? গেছৰ কাৰণে একুৱাটক্সিক প্লেন, এইটো ফুল গেৰাণ্টি। আৰু ভিটামিনৰ কাৰণে বিশেষ স্পেচিয়েলিটি কোন আছে, কি আছে? ভিটামিনৰ কাৰণে ইয়াত এটা আছে, এইটো মিনাৰেল ভিটামিনছ হয়। আকৌ এমিনো এচিড, প্ৰবায়টিক, আৰু এটা ভিটামিন আছে আপোনাৰ মিনগংগা, হিমমিন, এইবিলাক তিনিটা ভিটামিন, তিনিটা। এইটো আপোনালোকৰ অঞ্চলৰ কাৰণে, আপোনালোকৰ যিটো টুকটুকি, বৰিবজাৰ, ৰৌমাৰী এইবিলাক এলেকাততো পোনা মাছটো বেছি হয়। পোনা মাছৰ কাৰণে স্পেচিয়েলি মিনগংগা নাৰ্চাৰী 1 এইটো। আৰু হিমমিন যে একুৱা, সেইটো কি পাউডাৰ হয়? সেইটো ভিটামিন মিনাৰেল। যদি কোনো ব্যৱসায়ীয়ে হ'লচেলত হিমমিন হয়, এইটো হেমমিন। যদি কোনো ব্যৱসায়ীয়ে যদি আপোনাৰ লগত যোগাযোগ কৰিব বিচাৰে, যদি হ'লচেল কিনি ব্যৱসায় কৰিব বিচাৰে, আপোনাৰ লগত কৰিব পাৰিব নে? পাৰিব। যিকোনো অসমৰ যিকোনো ঠাইৰ পৰা কৰিব পাৰিব? কোনো ঠাইত আমি মাল আপোনালোকৰ মেডিচিন অসমৰ যিকোনো ঠাইত ছাপ্লাই হয়নে? অসম তথা আমি নৰ্থ ইষ্টত বিক্ৰী কৰিব পাৰোঁ। আমাৰ অসম তথা নৰ্থ ইষ্টত ডিলাৰ লোৱা আছে। আপোনালোকৰ যিটো কোম্পানী হয়, এইটো কোন জেগাৰ কোম্পানী হয়? এইটো পাঞ্জাৱৰ কোম্পানী হয়। পাঞ্জাৱৰ, ঠিক আছে। ইয়াৰ চাওক, বেনাৰত লিখা আছে কম খৰচত অধিক লাভৱান হওক আৰু সোনকালে মাছ ডাঙৰ কৰাৰ উপায় ধুনীয়াকৈ লিখি দিছে। আৰু আমাৰ ইয়াৰ নগাঁও ডিষ্ট্ৰিক্টত মেইন ডিলাৰশ্বিপ ক'ত আছে এইটো মেডিচিনৰ? নগাঁও ডিষ্ট্ৰিক্টত কথা নহয়, গোটেই অসম তথা নৰ্থ ইষ্টৰে মেইন ডিলাৰশ্বিপ আছে। মই আছোঁ আৰু টুকটুকি আছে চায়ন কৃষি ভাণ্ডাৰ। এইটো আপোনালোকৰ অঞ্চলত যদি এইবিলাক মেডিচিন লাগে, চায়ন কৃষি ভাণ্ডাৰ আছে, চায়ন কৃষি ভাণ্ডাৰত পাই যাব। টুকটুকি বজাৰত আৰু পাব, চায়ন কৃষি ভাণ্ডাৰত মানে এভেইলেবল আছে। আৰু গোটেই যিমান মাছৰ দানা দোকান আছে, সকলো দানাতে, যিকোনো মাছৰ দানা দোকানত সকলো লিখা আছে। ঠিক আছে, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ চেনেলৰ তৰফৰ পৰা। আৰু মই আছোঁ ইয়াত শিলপুখুৰীত যুৱ সংঘৰ সৌজন্যত যিখন কাবাডী খেল পতা হৈছে, সেই খেলত আপোনালোকে এই খেলখন চাব আহিব। বেছি দৰ্শক হ'লে আৰু বেছি ভাল লাগে আৰু শক্তিশালী টীম আহিব। হ'ব পাৰে আপোনাৰ ৱেষ্ট বেংগলৰ পৰা আহিব, ভাৰতবৰ্ষৰ ভিন ভিন ঠাইৰ পৰা মানুহ খেলুৱৈ আহিব খেলিবৰ কাৰণে। আপোনালোক আহিলে ভাল লাগিব। গতিকে উত্তৰ শিলপুখুৰী আহিব আপোনালোকে খেলখন চাবৰ কাৰণে। ধন্যবাদ। জয়